ভৰিটো যে ইমান বিষাইছে নহয়। এই জোতাযোৰ কাৰণে হৈছে পাই। ইদিও 3 বছৰৰ পৰা পিন্ধি আছো জোতাযোৰ। ইমান টাইট হয় নহয়, সলাবলৈ যে হ'ল আৰু দেই জোতাযোৰ। মই সলাবতো বিচাৰিছো, নতুন জোতাযোৰ লাগে, কিন্তু পাপাকিটা কি কম আকৌ, যিহে চিকটা লাগা নাই যে কিনি দিব। হলেও ট্ৰাইটাটো মাৰি চাব লাগিব ন, কিজানি কিনি দিয়ে। প্ৰভু, কিবা এটা ৰাস্তা দেখুৱা আৰু দেই, যাতে পাপাই মানি যায়, নতুন জোতাযোৰ কিনি দিয়ে যাতে। ললিতা, মাহত যে পইচা দব্বাই মেলি খৰচ হৈছে দেই। পইচানো মানুহে সাঁচি মেলি থয় নেকি কৰবাত আপোনাৰ নিচিনা? পইচানো মানুহে খৰচ কৰিব কাৰণেহে কমায়। হলেওতো পইচা খৰচাৰ লিমিট থাকে, আমাৰ লিমিটটো কেতিয়াবাই পাৰ হ'ল। মোৰো বহুত কিবা কিবি কিনিব আছে, কিন্তু আপোনাৰ কথা শুনি এনেকুৱা লাগিছে যেনেকে অহা মাহতে কিনিব পাৰিম আৰু। পাপা কি হ'ল ল'ৰা, আকৌ কিবা খুজিবলৈ আহিছ চাগে মোৰ মতে। একদম ঠিক ধৰিছা, মোক বস্তু এটাই লাগে, আৰু সেইটো নহলে নহবয়ে। তোক কি লাগে এনো? তোক বাপেৰ একদম পকেটতে ফুটা নহয়, এটকাও নাই পকেটত। সেইকাৰণেতো নিজৰ কাৰণে জাঙি এটাও কিনিব পৰা নাই। এতিয়াওতো সেই 5টা ফুটা থকা জাঙিয়ে পিন্ধি আছে পাইতিয়াই। তোক কি লাগে সোনকালে ক। মোৰ যে জোতা এযোৰ লাগে দেই, এই 2 বছৰ পুৰণা জোতাযোৰে পিন্ধি আছো। 2 বছৰ নহয় 3 বছৰ। সেইটো বাৰ্থডেত পোৱা হয়, মাহীয়ে দিছিলে। দেখিলা ললিতা, এটা ৰাস্তা বন্ধ হৈছিলে, আকৌ এটা ৰাস্তা খুলিলেও পইচা খৰচ হোৱাৰ। এইটো কেতিয়া মহাজনটোক নতুন জোতা এযোৰ লাগে। নতুন জোতা এযোৰ লাগে যদি দি দিয়ক আকৌ। 3 বছৰৰ পৰাচোন একেযোৰ জোতাই পিন্ধি আছে। ঐ টিংকু, চা কথাটো শুন, মোৰ ওচৰত এতিয়া পইচা নাই, তই জোতা অহা মাহত কিনি লবি, হ'ব নাই? নহব দেই, মোৰ ভৰি আগডোখৰ গোটেই নখ চখ ছিঙি পৰিছে, নকে বিষাইছে জোতাযোৰ পিন্ধি। দে জোতাযোৰ, সেই কটাৰীখনে কাটি দিওঁ আগডোখৰ, তাৰপৰা পিন্ধি থাক যিমান মন যায়। নাই, নহব। বজেনে নতুন জোতা কিনিছে, একদম নতুন হয়। মই কি এতিয়া এই 3 বছৰ পুৰণা জোতাযোৰ আগডোখৰ কাটি পিন্ধি থাকিম নেকি কৰবাত? এই ল'ৰা, তই আকৌ পইচাৰ মূল্য বুজি নাপাও নহয়। মই যে এই ফাল্টু বস্তুত পইচা খৰচ কৰিব নোৱাৰি দেই, মই যাওঁ। পাপা ৰবা আকৌ, ক'ত পলাইছা? তুমি জোতা কিনিবই লাগিব। বাপেকটো যিমানে চিকটা, পুতেকটো সিমানে পইচা খৰচিয়াল। চালা, অকল পইচা খৰচ কৰিব বিচাৰি ফুৰে এইটো হলে। পাপা তুমি এনেকে যাব নোৱাৰা, মোৰ জোতা তুমি কিনি দিবই লাগিব। এৰ বুলি কলো নাই, মোৰ হাতখন ছিঙি পৰিব, যিহে টানিছ, এৰ। নাই, যেতিয়ালৈকে তুমি কিনি দিম বুলি নকম, হাতখন নেৰুৱে তোমাৰ, টানি থাকিম। লাগিলে কটাৰী দি কাটি দিম, হলে নেৰুম। প্ৰভু, মই যে ল'ৰাটোৰ পৰা উপায়বিহীন হলো, এতিয়া যে আৰু উপায়ো নাই। দে হ'ব দে, কিনি দিম। এইটোহে কথা, ব'লা পাপা তেনেহলে, ব'লা জোতা কিনিবগৈ মোৰ কাৰণে। একদম দামী ব্ৰেণ্ডেড কিনিম। তোৰ মুখখনে যদি এটকা জোতা কিমানৰ লাগে হে? পাপা মোৰ ইনচাল মাৰি কেনে পলাইছে। পাপা ক'লৈ গৈছা? মই নেৰো তোমাক। পাপা ব'লা আকৌ। বাপেৰ মূৰৰ পৰা মাথা দি উৰালৈ যাওঁ ওলাবলৈ তই দে। পাপা ইয়ে কৈছিলো, ওলাই লোৱা। মই বাহিৰত ৰখি আছো, তুমি ওলাই লোৱা। মাথাডাল এনে গৰম হৈ আছে তোৰ কাৰণে। মই দেখোন একোৱে কৰা নাই, অকল জোতা এযোৰহে খুজিছো। হ'ব দিয়ক মহাজন, আপুনি একোৱেই নকৰে, এতিয়া আঁতৰি দিয়ক অনুগ্ৰহ কৰি, মোৰ বাইকখন ওলাবলৈ আছে। আঁতৰিছো। পাপা, গজেন দাই হাতৰ ঘৰৰ আগত বাইকখন ৰখাবাচোন। কেলে কি কাৰণে বা ৰখাব লাগে? নহয়, তাৰমানে গজেন দাই যে মোক কৈছিলে যে সিও নতুন চেণ্ডেল এযোৰ কিনিবগৈ, তো মই যদি জোতা কিনিব গৈছোৱে, একেবাৰে গজেন দাইকো লৈয়ে যাও। দে হ'ব দে। গজেন, অলপ বাহিৰৰ ফালে আহাচোন। কোন জহনী হয় ৰাতিপুৱা ঘৰৰ বাহিৰত চিঞৰি আছে? কি জহনী? গজেন দাই আজি পুৰা খঙত আছে পাই ন, আমাক জহনী কৈছে যে আজি। বাবুল ককাই, এই জহনী নহয়, বহনী মানে কাষ্টমাৰ। সপোন দেখি আছিলো আকৌ ৰাতিপুৱা সময় যে, দোকানত মানুহক বস্তু চস্তু বিকি আছিলো, তেতিয়াই আৰু বহনী কৈ পালো। আপোনালোকে আকৌ জহনীহে শুনিলেগৈ। এতিয়া কওক, কেলে মাতিছিলে?
কেলে আকৌ আপুনি যে সেইদিনাখন কৈছিলে যে নতুন জোতা কিনিবলৈ যাব বুলি আজি মই জোতা কিনিবলৈ গৈছো বলক আমি দুইটাই যাওঁ আপুনিও কিনি ল'ব জোতা তাৰ মানে চেণ্ডেল আৰু মইও কিনি ল'ম নতুন জোতা একো কথা নহয় অকল বাপেৰ পইচা খাব চেলো হয় এইটো ইয়াৰ একো চেলো নহয় এই জোতাযোৰ বেয়া হ'ল কাৰণেহে খুজিছো মই এতিয়া এনে খোজা নহয় নে হ'ব দিয়ক আপুনি গৈ থাকক মই বাইকখন ওলাই কেনে গৈ আছো অ পটককে বাইকখন ওলাই নগৈ এইখন আহি গ'ল মল ব'লক সোনকালে ভিতৰলৈ যাওঁ মই শুনিছো যে ইয়াত বস্তুবোৰ বৰ কম দামত দিয়ে অফাৰ চলি আছে তেনেহ'লে ইয়াতেই যাম ব'লা গজেন জোতা দোকানখন কোনফালে বা আছিলে এইটো ইমানে দোকান আছে নহয় একো ধৰিব নাই পৰা নেকি এটা কাম কৰক মই পাছে পাছে আহক মই বহুতবাৰ আহি পাইছো এখন দোকানত হ'ব বেছি লেকচাৰ দি থাকিব নালাগে সোনকালে ব'লা সোনকালে ভিতৰলৈ যাওঁ ব'লা আজি যে কোনো কাষ্টমাৰেই নাই অহা মোৰ দোকানলৈ এনেকৈ হ'লে যে নচলিব দেই মই কি কৰিমনো মোক খোৱা বোৱা কেনেকৈ হ'ব ছাৰ ৱেলকাম টু অফিচ শ্বুজ আপোনালোকক কি লাগিছিল মোক জোতা এযোৰ লাগে এইটো কি লাগে দেখাই দিয়কচোন ভাইটি তেনেহ'লে আহা ইয়াতে বহা আপোনালোক ৰ'ব দেই মই ভাইটিৰ কাৰণে জোতা এযোৰ লৈ আনো হ'ব যাওক আপুনি যাওক পাপা চোৱা এই জোতা দোকানৰ ভিতৰতে যোনটো গোন্ধ আহে নহয় এনেকুৱা ভাল লাগে শুনি মই আকৌ ভাবিছিলো এই কামটো অকল ময়ে কৰো গোটেই পৃথিৱীত কিন্তু নহয় চবেই কৰে এই জোতা দোকানৰ ভিতৰত গ'লে শুঙি থাকে সেই গোন্ধটো ভাল লাগে ন শুঙি একদম পেট্ৰলৰ গোন্ধটোৰ নিচিনা ভাল লাগে শুঙি সেইটো হয় পিছে মানিব লাগিব কথাষাৰ ভাইটি এইটো চোৱা নাইকি এয়াৰ মেগ ধুনীয়া লাগিছে চোন লাইট জ্বলিছে দেখুৱা এইযোৰত ভৰিটো দিয়াচোন এই জোতাযোৰ চোন নিজে টাইট হৈ যায় এইযোৰ নিজে টাইট হ'ব ইয়াত বেটাৰী আছে আৰু বেটাৰীটো 3000 ঘণ্টাৰ কাৰণে কণ্টিনিউ চলিব পাৰে লগতে ছুপাৰ ছফ্ট কুশ্যনিং ইফেক্ট আৰু বহুত কিবা কিবি আছে জোতাযোৰত আৰু নামটো নাইকি এয়াৰ মেগ মই যে এইযোৰ জোতা ল'ম দেই আকৌ এইযোৰ দেখি কেনে গম পাইছো কি দাম হ'ব বুলি দাদা কিমান দাম নো এইযোৰ জোতাৰ 60 কি 60 rupees ধেত 60 rupees নহয় 60 লাখ 60 লাখ টকা জোতাযোৰৰ কাৰণে অকল এই জোতা হয় নেকি হয় আইঐ এই জোতাযোৰ দি উৰিব পাৰে নাকি ইমান দাম যে আৰে এইযোৰ বনাইছে নাইকিয়ে হয় লাগিলে নাইকিয়ে বনাক বা যাৰ মাইকিয়ে বনাক নেলাগে দেই এইযোৰ জোতা সেইটোৱে যাৰ মাইকী বনালেও নেলাগে এইযোৰ জোতা বেলেগ দেখাওক দেই আমাৰ ওচৰত ইমান পইচা নাই আম্বানী নহয় আমি এইবোৰ কিনিবলৈ মই যে এতিয়াও বিশ্বাস কৰিবই নাই পৰা এইযোৰ জোতা যে 60 লাখ হয় তেনেহ'লে ৰ'বা বেলেগ এযোৰ আনিছো সেইযোৰ খুলি মেলি ছাইডত থৈ দিয়া হৰি এইযোৰ ইমান দামী আছিলে এনে জোতাযোৰ জোতাইতো হয় ন এইযোৰ চাওক নাইকি এয়াৰ জৰ্ডেন 1 আপুনি কাৰ মাইকী জোতা নি আছে সেইটোৱে ন বাৰে মাইকী জোতা কৈ আছে আৰে মাইকি নহয় নাইকি হলেও এইবাৰ কওক এইযোৰ কিমান জানোঙেই 1 লাখ 2 লাখ মান হয়গে নহয় 1 লাখ 2 লাখ 17,000 দিছো জানিছিলো এনেকুৱা দেখাব বুলি নেলাগে এনেকুৱা জোতা আপুনি এটা কাম কৰক 100 টকাৰ ভিতৰত কিবা এটা দেখাওক কি 100 টকাত বিচাৰিছে আপুনি চালা ইমান ভাল জোতা দেখাইছো আপোনাক 100 টকাৰ ভিতৰতহে লাগে ন ৰ'ব দেখাইছো ফ্ৰীকেলৈ যাব আপুনি জোতাযোৰ নেলাগে আমাক সঁচাকে নেকি 100 টকাত দেখাব দেখাওক সোনকালে দেখাওক पापा ये मेरा दिल बोलता है जे ये जो जूता अभी लोएगा ये वो जूता ভাল नहीं होएगा চাওক আপোনাৰ মনৰ আশা পূৰণ হ'ল আপুনি বিচাৰিছিলে ন জোতা এযোৰ লওক ফ্ৰীকেলৈ যাওক নেলাগে মোক এইযোৰ জোতা মই এনে ধেমালিহে কৰিছিলো আপুনি চিৰিয়াছলি ল'লে যে ইমান নেলাগে জোতা ভাল এযোৰ দেখাওক অকণমান ৰেচপেক্ট দিব নেজানে নেকি আৰু অকণমান ৰেচপেক্ট দিব কাষ্টমাৰক নিজৰ মই বহুত চিৰিয়াছ মানুহ মোক এইবোৰ ধেমালি চেমালি নহ'ব মোৰ আগত পাপা সেইকাৰণে কৈছিলো একেবাৰে ভাল জোতা এযোৰ লৈ লো এইবোৰ কৈ থাকাতকৈ হ'ব ভাল এযোৰ দেখাই দিয়ক তেনেহ'লে শুইনা বাদ আহিলে নহয় লাইনত ৰ'ব আনিছো এইযোৰ চাওক এইযোৰ মই আপোনালোকক মাত্ৰ 3000 টকাত দিম হয় নেকি তেনেহ'লে কৰি দিয়ক পেক কৰি দিয়ক কি আকৌ ভাইটিটোৱে কি পিন্ধি নাচাব নেকি ডাইৰেক্ট পেক কৰি দিব কৈছে যে নাই পিন্ধি কৰিব নালাগে ডাইৰেক্ট পেক কৰি দিয়ক আৰু ইয়াৰ আগৰ জোতা এযোৰ আছে নহয় বুটযোৰ
সেইযোৰ আপুনি এইটো অকণমান চাইজটো ডাঙৰ কৰি দিব পাৰিব নেকি? ভাইটিটোৱে যে পিন্ধি আছিলে অহা সময়টোত সেই ব্ৰাউন কালাৰ সেইযোৰ ন ডাঙৰ কৰিব লাগে চাইজটো অকণমান। সেইযোৰ কৰি দিব। আৰু লগতে সেই মোকো দেখাই দিব চেণ্ডেল এযোৰ। লাগিলে যিয়ে হওক কিনিব লাগিলে নোৱাৰোৱে। এই এয়াৰ মেক্সযোৰ যে বৰ কমফৰ্টেবল আছিলে দেই। আৰু দেই এতিয়া সেইটোতে ধৰি আছ। দেখিলে ভাইটি মই কৈছিলোঁ নহয়। মোক চেণ্ডেল এযোৰ দেখাওকচোন। আপোনাক কি চেণ্ডেল লাগে? ক্ৰেক। মোক ক্ৰেক চেণ্ডেল লাগে। কি? গজেন দাই আপোনাক ক্ৰেক চেণ্ডেল লাগে? আইঐ ক্ৰেক চেণ্ডেলনো কেনেকুৱা নাম মই আজি প্ৰথমবাৰ শুনিছোঁ। এই আমাৰ দোকানত ক্ৰেক চেণ্ডেল নাই দেই। কেলে নাইনো? 2 নম্বৰ চেল্ফতচোন আছে। কোনযোৰ? আইঐ প্ৰভু সেইযোৰ ক্ৰেক নহয় ক্ৰক হয়। ক্ৰক নেকি? মই আকৌ নেজানো নহয়। গাঁৱত থকা অনপঢ় ল'ৰা। থাকক দিয়ক, মুখৰ পৰা ওলাই গ'লগৈ। মানুহজনৰ মাথাটোৱে ক্ৰেক হৈ পায়। মোৰ কথা কিবা কৈছে নেকি হে? নাই 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 কোৱা নহয়। ৰ'ব আপোনাৰ কাৰণে ক্ৰকযোৰ আনিছোঁ। মই গম পাইছোঁ এইটো মোৰ কথা কিবা কৈছে। এবাৰ যদি কাণত পৰা হ'লে নহয় কি কৈছে, মই ইয়াৰ সাৰ চাৰ ভাঙি দিলো হ'লে কোবাই কোবাই। গজেন থোৱা ওলাই গ'ল বাৰু মুখৰ পৰা তোমাৰ নিচিনাই। ইয়াতনো কি ধৰি থাকিব লাগে? এইযোৰ চাওক একদম ফিউচাৰিষ্টিক ক্ৰকছ, একদম অ'চেন কালাৰত। ধাইত এইটোনো ব্লু কালাৰহে, ক'ব অ'চেন কালাৰ দেখিছে আপুনি? থাকক আপোনালোকে বুজি নাপায় এইবোৰ কথা। তো কি কৰে, কিনে নেকি এইযোৰ? দামটো কওক আকৌ তেতিয়াহে। 1500 লৈ যাওক। নহ'ব দেই, আপুনি মোক এইটো 1000ত দিব লাগিব এইযোৰ। ঠিক আছে হ'ব 1000তে লৈ যাওক। কিন্তু তাৰ জেগাত আপুনি ইয়াৰ লগত গিফ্ট নাপায় দেই। হ'ব ন' ৱাৰিছ, মোকনো ক্ৰেকযোৰহে লাগে। গজেন দাই এইযোৰ ক্ৰকছ ক্ৰেক নহয়নে? আকৌ পাহৰি থাকিছিলোঁ। তো মোৰ মৰমৰ ৰাইজসকল, আপোনালোকে আজি ভিডিঅ'টো চাই ভাল পালেনে বাৰু? দেখিলে মই আজি কিমান দামী জোতা এযোৰ কিনিছোঁ। পিছে মোৰ কাৰণেহে অকল দামী, মোৰ পাপাৰ কাৰণে মোৰ কাৰণে মানুহে ইয়াতকৈ দামী দামী জোতাই পিন্ধে। বাৰু যিয়ে নহওক, আজি ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পালে তেনেহ'লে ক'ব দেই, কমেণ্টত জনাব। আৰু আপোনালোকে কমেণ্টত এইটো কৈ দিব যে আপোনালোকৰ চবতকৈ দামী জোতা কি হয় তেওঁলোকে, মানে আপোনালোকে চবতকৈ বেছি দামী জোতা এতিয়ালৈকে কি কিনিছে। আৰু যদি ভাল পালে ভিডিঅ'টো চাই ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।